কি খবৰ আপোনালোকৰ? ৰঙালী বিহু উপলক্ষে এটি সুন্দৰ ৰেচিপি আপোনালোকৰ মাজলৈ আনিছোঁ। তেতিয়াহ'লে ব'লক বাৰু। সকলোকে ৰঙালী বিহুৰ হিয়াভৰা অলপ জনালোঁ। ইয়াত কেকৰ এটি সুন্দৰ ৰেচিপি। তো ইয়াত কণী এটা দি দিছোঁ, লগতে চেনি মই আধা কাপ দি দিছোঁ। এয়া লৈ লৈছোঁ চুজি একাপ। এতিয়া গোটেইখিনি মিক্স কৰি আৰু এয়া হৈছে ৰিফাইন। এয়া হৈছে গাখীৰ, অলপ অলপকৈ দি ল'ম যাতে পনীয়া হৈ নাযায়। আৰু লাষ্টত দি দিছোঁ বেকিং পাউডাৰ। আৰু গোটেই বেটাৰখিনি ফেটি লোৱা হৈ গ'ল। এতিয়া প্ৰেছাৰ কুকাৰ এটা বহাই দিছোঁ, তাত এইখিনি বহাই দিম। আৰু ছাইডত যাতে লাগি নধৰে তাৰ কাৰণে ৰিফাইন অইল লগতে আটা গুৰি দি দিছোঁ। এয়া ৰেডি হৈয়ে গ'ল। আজিলৈ আহিছোঁ। বাই বাই।